দেখা পালোঁ বনছু সংগঠনৰ পিছতে এপছু সংগঠনে বিটিচি অঞ্চলৰ কিছু চৰকাৰী কাৰ্যালয়ৰ যিটো নাম ফলক থাকে সেই নাম ফলকৰ পৰা অসমীয়া আৰু ইংৰাজী ভাষাটোক তাৰমানে কলা ৰং সানি মুছি দিবলৈ চেষ্টা কৰিছে, মানে মুছি দিছে। আৰু এই ইংৰাজী অসমীয়া ভাষাটোক কলা ৰং সানি মুছি দিয়াৰ পৰা কিন্তু অসমীয়া ভাষাটোক মানে এটা অপমান কৰা যেন বুজাইছে আৰু তাৰে ছাপৰ্ট কৰিছে বহুত সংগঠন আৰু বহুত মানুহেও কৰিছে। মই নকৰোঁ, মই চিধা মানুহ, মই কিন্তু সেয়া ছাপৰ্ট নকৰোঁ যে বড়ো ভাষা তাতে হ'ব লাগিছিল। মানিছোঁ মই হ'ব লাগিছিল, তাৰ কাৰণে বহুত মানে ব্যৱস্থা আছে চৰকাৰক অনুৰোধ কৰা, ৰিকুৱেষ্ট কৰা, কিন্তু এনেধৰণৰ আতংক ছিষ্টেমটো মানে মই ভাল নাপাওঁ। আৰু যদি যেনেদৰে কৈছে এপছু সংগঠনে যে বড়ো ভাষাটো মানে বিটিচি অঞ্চলৰ মানে 8 শ্বেডিউলৰ কথা কৈ আছে, সেইমতে আৰু বড়ো ভাষাটো মানে হ'ব লাগে নাম ফলকত। আৰে হ'ব লাগে মানিছোঁ, মানে ক'লেইতো নহয় না, তেনেকুৱাকৈ মানে আতংক ধৰণৰ কাম কৰিলে নহয় না, মুচি দিলে কাম নহয়তো। চৰকাৰ আছে, আইন ব্যৱস্থা আছে, সেয়া কৰিব ন। আৰু যিদৰে কৈছে বড়ো ভাষাটো হ'ব লাগে, তেনেহ'লে বাংলা ভাষাটোও হ'ব লাগে, দেশী ভাষাটোও হ'ব লাগে। যদি এনেকুৱাই হয় সকলোটোৱে হ'ব লাগে, তেনেহ'লে নাম ফলকত জাগা নাথে, নাম ফলক 2 বিঘা মাটিৰ হ'ব লাগিব। বাংলা, এছামিজ, বড়ো, নেপালী চব হ'ব লাগিব। তেনেহ'লে চব মানুহে আছে বিটিচি অঞ্চলত, আৰু বিটিচি অঞ্চলত কিন্তু মোৰ সংখ্যাও কিন্তু বহুত আছে। মোৰ ভাষাটোও নাম্বাৰ 1ত থাকিব লাগিব। কেনেকৈ হ'ব এনেকৈ হ'লে? অসমীয়া থাকিলেই বেটাৰ, আৰু ইংৰাজীটো এটা ইণ্টাৰনেশ্যনেল লেভেলত বুজি পোৱাৰ কাৰণে এইটো মানে ইম্পৰ্টেণ্ট বহুত হয়। আৰু ৰাস্তাৰ কাষত যিটো যান বাহনৰ কাৰণে, ট্ৰাফিক ৰুলছৰ কাৰণে, তাতে কিন্তু ইংৰাজীটো মানে বেছি ভালকৈ বুজি পোৱা যায়। বহুত ইণ্টাৰনেশ্যনেল মানুহ আহে। আৰু তাৰপিছত অসমীয়া, অসমৰ মানুহ কিন্তু সকলোৱে অসমীয়া বুজি পায়, বড়ো ভাষা কিন্তু বুজি নাপায় সকলোৱে। সেইকাৰণে মই কৈছোঁ বিটিচি অঞ্চল মানুহ বড়োলেণ্ড নহয়, এয়া কিন্তু অসমৰ অংগ হয়। এয়াই মেইন কথা। আৰু এই বস্তুটো বুজি নাপালে আতংকি কৰা মানে ভাল নহয়। মই শব্দটো অলপ মানে বেলেগ ধৰণৰ কৈছোঁ, আতংকি মানে এইটো হাল্লা হাংগামা এনেধৰণে মই বুজাইছোঁ। নজনা নহয় মই। 6 শ্বেডিউল 8 শ্বেডিউলৰ মতে মানে বিটিচি অঞ্চল মানে যিকোনো মানে ট্ৰাইবেল কাউন্সিলত মানে যিসকল ট্ৰাইবেল আছে তেওঁলোকে বহুত সুবিধা পায়। তেওঁলোকে নিজাববীয়াকৈ কিছু কাৰ্যালয় বনাব পাৰে, আৰু তেওঁলোকৰ ভাষাটোৰো তাৰমানে প্ৰাধান্য দিব লাগিব তাতে। কিন্তু মেইন কথা হ'ল কি, বিটিচি অঞ্চলত চব চৰকাৰী কাৰ্যালয় কি সেই কাউন্সিলৰ নেকি? আৰু কাউন্সিলতো নহয়েই। যদি কাউন্সিলৰ যিটো বিটিচি অঞ্চলৰ কাউন্সিল আছে, বিটিচি অঞ্চলৰ কাউন্সিলৰ যিটো চৰকাৰী অফিচ আছে, তাতে বড়ো ভাষা লগালে সেইটো বেলেগ কথা। তথাপিও প্ৰব্লেম আছে, কাৰণ এই বড়োলেণ্ড মানে বিটিচি অঞ্চলত মাথো বড়ো মানুহে নহয়, বড়ো মানুহতকৈ নন বড়ো মানুহ বেছি আছে, যিসকলে অসমীয়া বেছিকৈ ভাল পায়, বড়ো ভাষা বুজি নাপায়। আৰু ইমানেই যদি আপোনালোকৰ ভাষাটো তাৰমানে নাম ফলকত থাকিব লাগে, আপোনালোকৰ যিটো পাৰ্চনেল প্ৰপাৰ্টি আছে তাতে লগাওক না, অসম চৰকাৰৰ মানে প্ৰপাৰ্টিত নহয়। সেয়া অসমীয়া হ'ব লাগিব আৰু ইংলিছ হ'ব লাগিব। আমি বড়ো ভাষা বুজি নাপাওঁ, আৰু মই বুজি নাপালে যে আপোনালোকৰ আহে নাযায় সেয়া নহয়, আহে যায়। মোৰ সংখ্যাও ইয়াতে বহুত আছে। মই বড়ো ভাষা বুজি নাপাওঁ, মই অসমীয়া বুজি পাওঁ আৰু ইংলিছ বুজি পাওঁ। ডেটছ ইট। চিধা কথা আৰু সঁচা কথা আজি মানুহৰ মানে হজম নহয়, ভাল নাপায়, কিন্তু মই খাতিৰ নকৰোঁ। যি চিধা কথা তাক কমে মই। আই ৰেচপেক্ট অল লেংগুৱেজ, বড়ো লেংগুৱেজ। কিন্তু যেনেধৰণে এই কাৰ্যটো কৰিছে এপছুৱে, তাক মই মানে একদম বেয়া পাইছোঁ। আৰু এইটোৱে কথা, এনেকুৱা ধৰণৰ মানে কাম কৰিব নালাগে যে অসমীয়া ভাষাটোক মুচি দিছে। বাপৰে বাপ, মানে অসমীয়া ভাষা মানে অসমটোৱে যেন বড়োলেণ্ডত আছে। আৰে বিটিচি অঞ্চলটো অসমৰ অংগ হয়, অসমীয়া ভাষা চলিব ইয়াতে। ইংলিছ যদি মোচাইছে তাতে বেলেগ কথা, সেয়া আমি মানি ল'ব পাৰোঁ। কিন্তু অসমীয়া ভাষাটো কিয় মুচিলে আপোনালোকে? অসমীয়া ভাষা কি? অসমৰ অফিচিয়েল ভাষা হ'ল অসমীয়া ভাষা, আৰু বিটিচি অঞ্চল অসম হয়, বড়োলেণ্ড নহয়। বড়ো ভাষাক মই ৰেচপেক্ট কৰোঁ, কিন্তু অসম হয় এয়া, অসমীয়া চলিব, অসমীয়া ভাষা থাকিব লাগিব ফলকত। আৰু যদি বড়ো ভাষাটো হ'ব লাগে, তেন্তে বড়োসকলৰ যিটো পাৰ্চনেল প্ৰপাৰ্টি আছে, বেচৰকাৰী হওক নাইবা চৰকাৰীভাৱেও কিন্তু বড়োসকলৰ মানে প্ৰপাৰ্টি থাকে, সেইবোৰ ফলকত বড়ো ভাষাই লিখক, তাতে আমাৰ কোনো মাত মাতিবলগীয়া কথা নাই। কিন্তু অসমৰ সম্পত্তিত, অসমৰ প্ৰপাৰ্টিত তেনেকুৱা ধৰণৰ আতংক কৰিলে কিন্তু কাম নহ'ব। তেতিয়া কিন্তু আমাৰ অসম চৰকাৰে বহি নাথাকে, বিহিত ব্যৱস্থা ল'বলৈ কিন্তু বাধ্য হ'ব খেলা। এইবোৰ কাণ্ড কিন্তু এটা মানে ইনডিৰেক্টলি অসমখনক ভাগ ভাগ কৰাৰ এটা ছিষ্টেম। আজি বড়োসকলে কৈ আছে যে বড়ো ভাষা হ'ব লাগে, নাম ফলকত তাতে থাকিবই লাগিব, এয়া বিটিচি অঞ্চল হয়। কালি আকৌ গোৱালপাৰীয়াসকলে ক'ব তাতে দেশী ভাষা হ'বই লাগিব। তাৰপিছত আকৌ মানে বেলেগ বেলেগ কিমান আছে। নেপালীসকলেও ক'ব নেপালী ভাষা লাগে। তেওঁলোকে কি কৰা নাই অসম আৰু ভাৰতৰ কাৰণে? তেওঁলোকেও ক'ব, বাধ্য হ'ব, তেতিয়া বাধ্য হ'ব। আৰু এই কাৰণে মই কৈছোঁ, এই যিটো কাম কৰিছে যি সংগঠনেই হওক, ঘেণ্টা কাম কৰিছে।
আমাৰ চৰকাৰ আছে, আইন ব্যৱস্থা আছে, 8 শ্বেডিউলত যদি দিছে আপোনালোকক চৰকাৰৰ লগত বহক, আলোচনা কৰক। তেনেধৰণৰ ঘেণ্টা কাম মানে কলা ৰং সানি মচি দিয়া কামটো আতংকৰ বাহিৰে একোই নহয়। চ' সকলোৱে বুজি পাব বুলি আশা ৰাখিলোঁ। তো ভিডিঅ' को करते हैं खत्म, तब तक के लिए हंसते रहो, हंसते रहो, सारे जिंदगी खुशियाँ बांटते रहो। अस्सलाम वालेकुम।